Hi guys, আমি এতিয়া ওলাইছো শংকৰদেৱৰ জন্ম উৎসৱ উপলক্ষে শংকৰদেৱৰ উৎসৱ শংকৰ উৎসৱ চাবলৈ ওলাইছো। দিন ভাওনা পাৰিজাত হৰণ বুলি ভাওনা পাতিছে, আমি চাবলৈ যাম। আমাৰ ইয়াত টিকলিমণি এয়া মই ওলাইছো, চাই থাকিব দেই। আমি এনেদৰে ওলালো, বুম বুমত ওলাইছো, বুম বুম লৈ ওলাইছো। তাৰপিছত আৰু কি হ'ব দেখুৱাম আৰু দেই। বাচন্তিখনত তেল নাইকিয়া হ'ল নহয়, এনেদৰে আহি পেলাই আৰু চাৰিআলিতে বোলো তেল অকণ ভৰাই লওঁ। আমিও পেটত ভৰাই আহিছো, তেওঁকো ভৰাই ললো আৰু। এয়া আমি খুৰা এজনক পালো, খুৰাকো উঠাই ললো গাড়ীত। তাৰপিছত এতিয়া গৈ আছো। এখন মেইন গেট বনাইছে, বহুত ধুনীয়া লাগিছে। লগ পালো আমাৰ অসমৰ শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ছাৰক। তেখেতকো বহুত দিনৰ মূৰত দেখিলে ভাল লাগিল। তাৰপিছত ভিতৰ ভাগলৈ যাওঁ, ভাওনা চাওঁ আহক। Yeah.
এনেকৈ ভাওনা বা ক'বলৈ আহিলে আৰু কেঁচা চনাটো মেইন। তাতে মোৰ মানুহজনী আৰু কেঁচা চনা দেখিলেতো ৰ'বই নোৱাৰে। আনিলোগৈ আৰু 10 টকামানৰ কিনি। ছোৱালীকো চিপছ চকলেট কিবাকৈ কিনি দিলোঁ। লগতে পানী বটলকেইটা গাড়ীত থৈ আহিলে, আকৌ পানী বটলো এটা কিনি দিলোঁ। তাৰপৰা লগতে ময়ো কেইটামান খাই আৰু ভিতৰলৈ বুলি আৰু আকৌ চাওঁগৈ ভাওনা।
শেষ হ'ল ভাওনা শেষ হৈ আমি এনেদৰে ওলাই আহিলোঁ আহি পেলাই তাৰ নিচেই কাষতে থকা আপোনালোকে চিনি পাইছে চাগে ত্ৰিনয়ন মন্দিৰত পূজা কৰা মামা অকণ অসুস্থ আছিল তেওঁ ভাবিলোঁ খবৰ এটা লৈ যাওঁ তাতে সোমালোঁ খবৰ খাতি ল'লোঁ এতিয়া যথেষ্ট আৰোগ্য হৈছে তাৰপিছত আমাক এনেদৰে চাহ দিলে লাডু এয়া খাই আৰু আকৌ ঘৰলৈ বুলি আৰু এতিয়া আমি ঘৰলৈ যাওঁ টাটা বাই বাই